আবকাৰী অভিযানে লৈছে ব্যাপক ৰূপ। কিন্তু এই অভিযান কিমান আন্তৰিকতাপূৰ্ণ, কিমান দায়বদ্ধতা সম্পন্ন? নে অভিযান প্ৰদৰ্শন প্ৰিয়তাৰ নামান্তৰ মাথো? এনে অভিযানে নিৰ্মূল কৰিব পাৰিবনে সামাজিক ব্যাধি চুলাই? কিয় আমগুৰিত নলমৰি গজালি ওলাই চুলাই ফাটি? ভৰা নৈৰ বুকুত গৰা খহাদি সমাজখনে আৰু কিমান সহিব চুলাইৰ বুকুত উচন যোৱা একোটা পৰিয়াল, ন পুৰুষৰ বিপদগামিতাৰ কোন বাস্তৱতা? এই সামগ্ৰিক চিত্ৰপটে সৰ্বসাধাৰণ ৰাইজৰ মনত এটাই প্ৰশ্ন। আজি উন্মেষ ঘটাই জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতিৰে জনপ্ৰতিনিধি হোৱাসকল আমাৰ সমাজখন, আমাৰ জাতিটো, জাতিৰ ন পুৰুষৰ প্ৰতি কিমান দায়বদ্ধ? জনপ্ৰতিনিধিসকলে বিচাৰেনে সমাজৰ মলিনতা আঁতৰ কৰি এখন পৰিষ্কাৰ সমাজ ন পুৰুষক উপহাৰ দিওঁ? জনপ্ৰতিনিধিসকলে বিচাৰেনে সংক্ৰামক ব্যাধিস্বৰূপ এই মাৰাত্মক মাদক দ্ৰব্যৰ পৰা সমাজখন উদ্ধাৰ কৰো? জনপ্ৰতিনিধিসকলে বিচাৰেনে যে সমাজৰ বুকুত থাকি তেখেতসকলে আত্মপৰিচয় গঢ়ি তুলিছে, সেই সমাজখন, সেই জাতিটো কালৰ বুকুতো সুৰক্ষিত কৰো? জনতাই আজি বিচাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নেৰে সমাজৰ অক্টোপাছ সদৃশ এই বেপাৰীবোৰৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান গঢ়ি তুলি ক্ষয়িষ্ণু সমাজখনক উদ্ধাৰ কৰক জনপ্ৰতিনিধিসকলে। ব্ৰিটিছৰ দৰে কানি খুৱাই জাতিটোক কানিয়া কৰাৰ দৰে নিজ সন্তান, নিজ নেতাৰ হাততে সুৰাপাই হৈ এটা পংগু ভৱিষ্যত নিবিচাৰে জাতিয়ে। জোৰা তাপলি মৰা এটা অৰ্থনৈতিক ভেটি গঢ়িবলৈ গৈ বঙহৰ মঙহেৰে ৰক্তৰে অশ্বমেধ যজ্ঞ পতাতকৈ বাস্তৱ তথা বিজ্ঞানসন্মত পৰিকল্পনাৰ আধাৰত এই কৃষি প্ৰধান ৰাজ্যখনত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ এক নতুন বুনিয়াদ গঢ়ি তোলক, যে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব পাৰিব এক উচ্চতম আৰ্হি। অন্যথা সকলো হেৰুৱা বেদনাৰে এদিন তেজবল বীৰ্যহীন কঙাল দেহাৰে উত্তৰ পুৰুষে কব, আমাৰ ৰক্ত মঙহৰ সোৱাদেৰে তৃষ্ণা ক্ষুধা নিৰ্বাপিত কৰা আধুনিক যুগৰ শ্ৰেষ্ঠ ফ্ৰাংকেনষ্টাইন স্বৰূপ পূৰ্বপুৰুষৰ হাততে হেৰুৱালে আমাৰ গৰ্বিত ভৱিষ্যত। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ 7।